একদম ধুনীয়া লাগিছে আছানে ঘৰত এয়া মই এতিয়া বৰ্তমান ঘৰৰ পৰাই আহিছোঁ বাৰু আছোঁ দে ভালে আপোনাৰ ভালনে কিবা কাম কৰি আছিল নে নেকি হয় নেকি মানে এনেই নাথাকে আৰু কিবা কৰি থাকে আৰু একদম মোৰ ধুনীয়া একদম খবৰ পিছে এতিয়া ভাত পানী খালে নে নাই হয় নেকি মামাহঁতৰ ঘৰত গৈছিলে আপুনি ঘৰত কোনো নাই নেকি আপুনি অকলে আছে মানে হয় নেকি এতিয়া আপুনি মানে অকলে আছে আৰু হয় গৈছোঁ বাৰু আপুনি এইটো ঘৰত অকলে থাকে নেকি হয় জেঠিয়া মোক চিনি পাইছেনে নাই এতিয়া মই আহোঁতে কিবা ভয় লাগিছে নেকি আপোনাৰ মানে মোক দেখা পাইতো ভয় লগা নাই হয় মই বাৰু বহিম দিয়ক মই আপোনাৰ ওচৰকে আহিছোঁ বাৰু মই বহিম আৰু মই তামোলো খাম চাহো খাম সকলো খাম কিন্তু মই তাৰ আগতে মানে আপোনাক বিচাৰি আহিছোঁ আপোনাৰ পৰা মানে মই অলপ কিছুমান কথা জানিবৰ কাৰণে আহিছোঁ বাৰু আপুনি মানে গান গাব জানে হয় নেকি তেতিয়াহ'লেতো ভালৰে কথা তেতিয়াহ'লে আপুনি মানে আপোনাৰ কণ্ঠত আমি এটা গান শুনিব পাৰিম হয় তেতিয়াহ'লে যদি আপুনি সেনেকুৱা গান চান জানে এটা ধুনীয়াকৈ গাই শুনাকে আৰু হয় তেতিয়াহ'লে আপুনি এটা গান এটা গাওকচোন পিছে আমি শুনিব হয় আপুনি গাওক গান এটা গাওক আপোনাৰ যিটো মন আছে সেইটোৱে গাই দিয়ক যিহেতু আপোনাৰ গান শুনিম বা কথা বাৰ্তা শুনিম বুলি আমি যিহেতু আহিছোঁ গতিকে আপুনি হয় পুৰণাকৈ গাওক মাৰে হলনি শাহু পাবি যাই কিবাৰৈ পাহৰি যাবি সেইকাৰণে হ'ল গানটো শেষে আৰু নাজানে নেকি কিবা বেলেগ গান এনেই খুব ধুনীয়া হৈছে বাৰু মানে ভাবিব লাগিব বঢ়িয়া হৈছে দেখোন বঢ়িয়া বঢ়িয়া একদম ভাল লাগিছে দেই সঁচাকৈ একদম ধুনীয়া লাগিছে আৰু যদি কিবা জানে নেকি আৰু আৰু একো নাজানে নে হ'লেও গানটো কিন্তু একদম ধুনীয়া গাইছে বাৰু হয় আৰু কিবা এটা কৈ দিলে ভাল লাগিল হয় বাৰু আৰু নাজানে মানে হয় আপোনাৰ এটা কথা সুধিব পাৰিছোঁ আপুনি যিহেতু ইমান গান চানো গালে কিন্তু মই আপোনাৰ নামটো সুধিব পাৰিছোঁ আপোনাৰ নামটো কৈ দিব নেকি মোৰ নামটো ৰঙী কলিতা কিন্তু ক'ৰবাত মই ৰঙিলী কলিতা দি দিওঁ মানে ক'ৰবাত ৰঙিলী কলিতা আৰু ঘৰত মাতে ৰঙী কলিতা আপোনাৰ মানে দুটা নাম হয় একদম ধুনীয়া নাম বাৰু ৰঙিলী পখিলী আৰু আপুনি দেখাটো একদম ধুনীয়া পখিলীৰ দৰে হৈ আছে আৰু নামটোৰে মানে আপোনাক ধুনীয়া মিলিছে আৰু হয় ভাল লাগিছে বাৰু সঁচাকৈ আপুনি ইয়াতে মানে অকলে থাকে নেকি এনে ৰাতি আৰু খোৱা লোৱা অকলে কৰে নেকি আপুনি অকলে ৰান্ধি খায় নেকি হয় এনেইতো ধৰক ঘৰৰ পৰিয়াল আছে তথাপিও ধৰক আপুনি মানে আপোনাৰ এতিয়া অকলে ৰান্ধি খায় আৰু হয় ঠিকে আছে বাৰু এতিয়া মইতো আপোনাৰ ওচৰত আহিছোঁ আৰু ইমান ধুনীয়া আপুনি গান গাইছে বা হেৰি কৰিছে গতিকে এতিয়া মই আপোনাৰ ওচৰত ধৰক আহিছোঁ মানে হেৰি কৰিবৰ কাৰণে গতিকে এতিয়া মই আপোনাক কি দিম কৈছোঁ বাৰু আপোনাৰ কি লাগিব আপুনিতো ইমান ধুনীয়া গান শুনালে আৰু আপুনি অকলে থকা বুলি মই গম পাইছোঁ বাৰু অলৰেডি এতিয়া আপোনাক মই কি দিম কওকচোন বাৰু মানে আপোনাৰ সকলো আছে আচ্ছা মানে আপোনাৰ গোটেই লগা বস্তুখিনি আছে আৰু আপোনাৰ ভাগৰ হয় এতিয়া মানে আপোনাক মই কিবা এটা পইচা এটা দিলে ধৰক ভাল হয় আৰু
ঠিক আছে বাৰু মই আপোনাক বাৰু এটা পইচা এটা দিছোঁ আপুনি কিবা এটা আনি ল'ব যদি মানে এতিয়া আছে কিন্তু আজি আছে কালি হয়তো নহ'বও পাৰে হয় গতিকে সেইখিনি হয়তো কিবা খোৱা বস্তুৱে আনি ল'ব আপুনি গতিকে মই আপোনাক এটা পইচা এটা দি দিছোঁ সেইখিনি আনি ল'ব পিছে আপোনাক আৰু যদি ধৰক বেলেগ বস্তু নালাগে তেতিয়াহ'লে মই আপোনাক এটা পইচা এটা দিছোঁ এইটোকে ধুনীয়াকৈ আপুনি লৈ থওক হয় হয় এতিয়া ভাল লাগিছে নে নাই মনটো ভাল লাগিছে হয় হয় কিবা এটা আনি ল'ব মানে কি আৰু ধৰক কিবা ভাতৰ লগত খোৱা বস্তুৱে হওক এনেকুৱা অলপ বজাৰ কৰি ল'ব আৰু অঁ নাই সেইটোৱেতো আপোনাৰ কাৰণে লৈ আহিছোঁ বাৰু মই আপোনাক মানে যিটো লাগে সেইটো মইতো দিবই লাগিব গতিকে আপোনাৰ কাৰণে এনেকুৱা লৈ আহিছোঁ বাৰু একো কথা নাই পূৰা ভাল লাগিছে সঁচাকৈ আহি পেলাই আৰু কিবা এটা ক'ব নেকি আপুনি কি ক'ম আপোনাৰ মানে কথা হৈ গৈ গ'ল আৰু আপুনি মানে আগতে এনেকুৱা কথা কৈ গৈছিল নে নাই নাই আপুনি কথা কৈ পোৱা নাই নে আজি ভাল লাগিছে নে নাই এতিয়া আৰু এতিয়া পিছে মই যাই থাকোঁ নে কি এতিয়া গৈ থাকা হয় হয় ঠিক আছে বাৰু মই যাই থাকোঁ আৰু আপুনি ভালে থাকক সদায় আৰু আকৌ কেতিয়াবা লগ পাম বাৰু হ'ব বাৰু হয়